Hello guys, good morning. So আজি অলপ জলদি সাৰ পালো যেহেতু আমাৰ ঘৰৰ কাষতে আমাৰ বহুত দিনৰ পৰা পৰি থকা ঢেকিটো আজি খুৰীহঁতে খুনি আছিল জলপান আৰু ঢেকিৰ চাউনতে মই আজি সাৰ পাই গলো গাইস আৰু এতিয়া মই জলদি দোকানলৈ ওলাও। So guys আজি মই দোকানলৈ ডাঙৰ ভাইটিক লৈ গৈছো মানে আজি গাড়ীখন ধুবলৈ দিব দাদাই যেহেতু কালি আমি এফালে যাম। So দাদাই গাড়ীখন লৈ যাব দিলে so মই লৈ গলো এতিয়া আৰু এতিয়া অকমান ডাঙৰ ভাইটিক তেল অকমান খুৱাই ললো আৰু এতিয়া মই ডাইৰেক্ট আহি দাদাক গাড়ী সমজাই দিলো আৰু দাদাৰ পৰা এতিয়া হেলমেটটো লৈ ময়ো যাওঁ দোকানৰ কাৰণে এটা বস্তু কিনিবলগীয়া আছিলে আৰু এতিয়া মই আহি পাই গলো এখন চিল্কা জেৰক্স নগাঁও কলেজৰ ওচৰতে আছে। সো আমি ইয়াৰ পৰাই মেচিন কিনো আৰু এজন হ'ল নবীন দা চিল্কা জেৰক্সৰ মালিক আৰু মই এতিয়া প্ৰিন্টাৰৰ কাৰণে এটা কালাৰ ললো লৈ পেলাই এতিয়া সিধা গুচি গলো দোকানলৈ আৰু মই ইয়াত দোকান খুলি পোৱাৰ লগে লগে দুজন দাদা আহিছিলে আৰু তেওঁলোক দুইজনৰে বায়োডাটা বনাবলগীয়া আছিলে। সো মই তেওঁলোকৰ ডিটেইলছখিনি লৈ বায়োডাটা বনোৱা ষ্টাৰ্ট কৰি দিলোঁ আৰু আজি যেহেতু শনিবাৰ মানে সেকেন্ড স্যাটাৰডে হয় আজি আৰু প্লাস কালি কলেজত বিহু গৈছেহে সো আজি ইমান ভিৰ নাই দোকানত আৰু দোকানতো নাই আৰু আসলতে কলেজতো নাই। সো আজি হয়তো মই চাগে অকণ সোনকালে গুচি যাম ঘৰলৈ। সো ফাৰ্ষ্ট মই দাদাহঁতৰ বায়োডাটাখন বনাই ললো আৰু এতিয়া মই আজি কিনি অনা কালাৰটো ললো লৈ পেলাই এতিয়া মই প্ৰিন্টাৰটোত ভৰাই লওঁ মানে এইটো কালাৰ কালিয়ে চেজ হ'ল ময়ো মন কৰা নাছিলোঁ আসলতে। সো আজি লৈ আহিলোঁ ব্লেক কালাৰটো চেজ হৈছিলে আৰু প্ৰিন্টাৰ এনেও মানে কালাৰ কমপ্লিট চেজ হোৱালৈকে ইউজ কৰিব নালাগে যদি আপোনালোকৰ আছে সোনকালে ভৰাই ল'ব। আৰু এয়া আজি মোৰ দোকানত আহিছিলে পাপুদা আৰু নিৰুল তেওঁলোকে জেৰক্সৰ মেচিন ঠিক কৰে। সো যদি আপোনালোকৰ ঠিক কৰিবলগীয়া থাকে তেওঁলোকৰ লগত কণ্টেক্ট কৰিব আৰু ইটো সিটোকে সৰু সুৰা কাম কৰাৰ পিছত ময়ো উলিয়াই ল'লোঁ খাবলৈ টিফিনটো আৰু ভাত চাত খাই হোৱাৰ পিছতে এয়া আজি মোৰ দোকানৰ ওচৰৰে আইতা তেওঁৰ নাতিনীয়েকে মেট্ৰিকত এবাৰ মানে উত্তীৰ্ণ হৈছে ভালকৈ। সো তেওঁ মানে মিঠাই দিলে মোক খাবলৈ কাৰণে সো ময়ো ভাত খাই পেলাই মিঠাই পাই গ'লোঁ যেতিয়া মনটো ভাল লাগি গ'ল আৰু এয়া সন্ধিয়া টাইমত এজন ভাইটি আহিলে তাৰ আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ আণ্ডাৰত কেইটামান পোষ্ট ওলাইছিলে নন টিচিং ষ্টাফৰ। সো সি তাকে এপ্লাই কৰিব আহিছিলে। সো ময়ো এতিয়ালৈকে কাৰো কৰা নাছিলোঁ সো মই লিংকটো প্ৰথমতে খুলি চালোঁ। সো ইয়াত মানে কিছুমান এক্সপিৰিয়েঞ্চ বিচাৰিছে যোনবোৰ মানে তাৰ নাছিলে। সো তাৰ ৰেজিষ্টাৰটো আধা কৰা হ'ল দেন কামটো তাতে থৈ দিয়া হ'ল আৰু সো কিছুমান মানে আজিকালি যিবোৰ প্ৰায়বিলাক হেৰিতে বহুত এক্সপিৰিয়েঞ্চ লগাৰ জবেই বেছিভাগ আহে। সো আগে ময়ো চাই ল'ব লাগিছিলে আচলতে আগতে কৰাৰ আগত মই নাচালোঁ আৰু পিছত এতিয়া তাৰ কামটো কৰা নহ'ল যেনিবা আৰু এতিয়া টাইম হৈ গ'ল মোৰ দোকান বন্ধ কৰা। সো আজি মই অকণমান সোনকালে বন্ধ কৰিম বুলি ভাবিছিলোঁ তথাপিও নাজানো কেনেকৈ মোৰ ডেইলি যেতিয়া মই সোনকালে বন্ধ কৰিম বুলি ভাবোঁ তেতিয়াই দেৰি হৈ যায়। সো মই এতিয়া জল্দি দোকান বন্ধ কৰি ল'লোঁ আৰু আহি এতিয়া মই অকণমান ৰোলদাৰ তাত সোমাই আমি গোটেই লগৰখিনি আড্ডা চাড্ডা মাৰি আহি গ'লোঁ ঘৰলৈ। ফাইনেলি গাইজ এতিয়া মই আহি ঘৰ পালোহি আৰু কালি আমি এফালে যাম যিহেতু এইকেইদিন বিহু বন্ধ থাকিব আৰু যদি আজি ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো লাইক কৰিব। তো আজিলৈ আহিছোঁ, বাই বাই গাইজ।